এয়া এম্বুলেঞ্চটো হ'ল জুবিন দাক সেই সময়ত ছিংগাপুৰ মেডিকেললৈ লৈ যোৱাৰ অৱস্থাত ইয়াতে জুবিন দাই শিৱক খুব ভাল পাইছিলে। ছ' এম্বুলেঞ্চখনত আপোনালোকে দেখা পাইছে চাগে ইমান ডাঙৰকৈ শিৱ এটা আছে। আৰু এইসকল যে কান্দি আছে এওঁলোকৰ নাটক চাওক আপোনালোকে। শ্যাম কানু মহন্ত, তেখেতৰ ৱাইফ, শেখৰ আছে, সিদ্ধাৰ্থ আছে। গতিকে কিমান যে মানে ঘৰিয়ালৰ চকু পানী টুকিছে ইহঁতে, দেখিবলৈ পাইছেই চাগে। আৰু ইহঁতক ধৰিছে এতিয়ালৈকে চৰকাৰে, কিন্তু নাজানো কিয় ইমান VIP ট্ৰিটমেণ্ট দি আছে ইহঁতক। এতিয়ালৈকে মানে ৰাইজৰ সন্মুখত সিহঁতক ফেচ কৰিব দিয়া নাই, এবাৰো ওলোৱা নাই সিহঁতে। কি কাৰণত ইমান ৰক্ষণাবেক্ষণ দি আছে একো ধৰিব পৰা নাই। ছ' এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক, যাতে আমাৰ অসমবাসী ৰাইজে জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে সদায় চেষ্টা আগ্ৰহত ৰাখিব। আৰু আমি সকলোৱে বিচাৰোঁ যে জুবিন দাই ন্যায় পাওক। ধন্যবাদ।